নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ মই আপোনালোকৰ মাজলৈ আহিলোঁ এটি নতুন ৰেচিপি লৈ। আজি ৰেচিপিটো হ'ব পনীৰৰ ওপৰত। মই বনাবলৈ যাই আছোঁ মলাই পনীৰ। এয়া মই পনীৰৰ পিচ কৰি লৈছোঁ। এয়া এনেকুৱা ধৰণৰ মই কৰি লৈছোঁ পনীৰখিনি। আৰু ইয়াতে মোক লাগিব এয়া হৈছে জালুকৰ গুড়ি, এয়া হৈছে গৰম মছলা, এয়া হৈছে ধনিয়া গুড়ি, আৰু এয়া আলমণ্ড বাদাম কেইটামান মই লৈছোঁ, আৰু কাজু বাদাম দুয়োটা মই মিক্স কৰি ল'ম, সেইকাৰণে মই বেছিকৈ লোৱা নাই। এয়া হৈছে নহৰু 4 কোহ লৈছোঁ, আদা এইখিনি লৈছোঁ মই, পিঁয়াজ 2টা, আৰু তেজপাত 2 গিলা, জলকীয়া 3টা, আৰু এয়া হৈছে গোটা জিৰা, এয়া হৈছে দৈ মই 4 চামুচ লৈছোঁ, আৰু এয়া হৈছে নাৰিকল। মই নাৰিকলটো ৰুকি লৈছোঁ। ইয়াতে নাৰিকল দিলে খাই বহুতে টেষ্টি লাগে, সেই গতিকে মই নাৰিকলটো ৰুকি লৈছোঁ। নাৰিকলটো ব্যৱহাৰ কৰিম, সেই গতিকে এতিয়া মই পিঁয়াজ 2টা কুটি ল'ম সৰুকৈ। বলক দেখুৱাম। মই পিঁয়াজখিনি কুটি ল'লোঁ, আৰু ইয়াতে মই দিম এয়া ডালচেনি, আৰু এয়া 2টা ইলাচি লৈছোঁ, আৰু লং 2টা লৈছোঁ। এতিয়া মই কেৰাহীটো গেছত দি দিলোঁ। এতিয়া ইয়াতে সামান্য তেল দিম, একদম সামান্য তেল দিম। আপোনালোকে চাই থাকক। যদি কিবা কাৰণত আপোনালোকৰ এই 2টা নাথাকে, তেতিয়াহ'লে আপোনালোকে মগজু দিব পাৰে। মগজটো ব্যৱহাৰ কৰিলেও খাই বহুত টেষ্টি লাগে। মই তেনেকৈও বনাই খাই পাইছোঁ, সেই গতিকে আপোনালোকক কৈছোঁ যে মগজু দিব পাৰে। এয়া নাথাকে, সামান্য তেল দিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। এয়া মই গোটা জিৰা অলপমান ইয়াতে দি দিলোঁ। ইয়াতে দিবলৈ যাই আছোঁ পিঁয়াজখিনি কুটি যে থৈ দিছিলোঁ, পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ, আদা, নহৰু গোটেইখিনি মই দি দিম। এতিয়া তেজপাত 2 গিলাও দি দিলোঁ, জলকীয়াও দি দিলোঁ, আৰু গৰম মছলাখিনি যে থৈছিলোঁ সেইখিনিও মই দি দিলোঁ। এইখিনি মই দি দিলোঁ। এতিয়া মই ভালকৈ এইখিনি মিক্স কৰি ল'ম। ইয়াতে আমি কিন্তু হালধি ব্যৱহাৰ একদমেই নকৰোঁ। এইটো হোৱাইট গ্ৰেভি টাইপ হ'ব। মলাই পনীৰ এইটো ক্ৰিমি বহুত হয়, সেইকাৰণে এইটোৰ নাম মলাই পনীৰ। খাই বহুত ধুনীয়া লাগে, টেষ্টি হয়। আপোনালোকে বনাই খাই চাব মোৰ ৰেচিপিটো ভাল পালে। এতিয়া অলপমান সিজিবলৈ দিম। মই ঢাকনি এখন লগাই দিওঁ, আৰু গেছৰ জুইটো একদম মিডিয়ামত দিছোঁ, যাতে এই বস্তুখিনি সিজে ধুনীয়াকৈ। এনেকৈ 2 মিনিটমান লগাই সেইগতিকে অলপমান সামান্য পৰিমাণৰ পানী দি দিম। একদম সামান্য পৰিমাণ পানী দি দিছোঁ। এইটো বনাওঁতে বেছি সময় নালাগে, কেৱল গ্ৰেভিটো বনাওঁতে অলপ সময় হৈ গ'ল, সেই গতিকে মই গেছটো বন্ধ কৰি দিলোঁ, পানী অলপমান ৰাখিলোঁ। এতিয়া মই এটা বাউলত এই গোটেইখিনি বস্তু থৈ দি মই মিক্সিত গ্ৰাইণ্ড কৰিম। এই গোটেইখিনি মই এই বাউলটোত থৈ দিম, আৰু অলপমান ঠাণ্ডা হ'লে মই মিক্সিত গ্ৰাইণ্ড কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে তেজপাত 2 গিলা আঁতৰাইও দিব পাৰে। মই তেজপাতটো ইয়াতে দি দিম, তেতিয়া ধুনীয়া এটা স্মেল এটা আহে, ভাল লাগে, আৰু স্মেলটো আহিলে খাবলৈ মন যায়। সেই গতিকে মই দি দিম তেজপাত 2 গিলাও একেলগে মিক্সিত। বাউলত থৈ দিলোঁ, আৰু এই সামান্য পানীখিনি থৈ দিলোঁ, পিছত লাগিব, আমাক কামত আহিব। এতিয়া মই এইখিনি অলপমান ঠাণ্ডা হোৱাৰ পাছত মই মিক্সিত গ্ৰাইণ্ড কৰি দিম। গ্ৰাইণ্ড কৰি কেনেদৰে কি কৰোঁ দেখুৱাম। এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰিম। এতিয়া এইখিনি মই ইয়াতে দি দিম গোটেইখিনি। এই গোটেইখিনি এতিয়া মই ইয়াতে দিম দৈ 4 চামুচ যে লৈছিলোঁ সেইখিনি, আৰু ইয়াতে মই দি দিম নাৰিকলটো দিলে খাই খুবেই টেষ্ট হয়। আপোনালোকেও থাকিলে দিব পাৰে, নাথাকিলে বাৰু নালাগে। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি পেষ্ট হৈ গ'ল। এতিয়া মই কেৰাহীটো গেছত দি দিলোঁ। এতিয়া সামান্য তেল দিম, আৰু অলপমান বাটাৰ দিম। বাটাৰ নাথাকিলে আপোনালোকে ঘিউ দিব পাৰে, ধুনীয়া খাই বহুত টেষ্টি হয়। এতিয়া বলক, কেৰাহীটো গৰম হৈছে, তেল দিলোঁ। এতিয়া মই
ইমানখিনি বাটাৰ দিম, একদম সামান্য বাটাৰটো দিলে খাই বহুত টেষ্টি হয়। বাটাৰ নাথাকিলে ঘি ব্যৱহাৰ কৰিব পাৰে। লৰাই দিম। কেৰাহীত দি দিলোঁ পেষ্টখিনি। এতিয়া মই লৰাম, এনেদৰে লৰাই ইয়াতে একদম সামান্য তেতিয়া যে গিলাচত থৈ দিছিলোঁ পানীখিনি দি দিম ইয়াতে। দি ইয়াতে মই নিমখ নিজৰ সোৱাদ অনুযায়ী দিম। আকৌ মই লৰাম এনেদৰে। এতিয়া মই ইয়াতে দিম ধনিয়া গুড়ি, আৰু ইয়াতে দিম মই জালুকৰ গুড়ি দি অলপমান লৰাই মই এতিয়া অলপমান পানী দি দিম। এইখিনি ভালকৈ মিক্স হ'বলৈ দিম। অলপ সময় ঢাকনিখন মই লগাই দিম। এতিয়া মোৰ হ'ল। এতিয়া মই ইয়াতে দুটা জলকীয়া, তেতিয়াও মই দিছিলোঁ, এতিয়া মই দুটা জলকীয়া অলপ ফালি মই দি দিলোঁ ইয়াতে। আৰু ইয়াতে মই এচামুচ ক্ৰীম দিম। এচামুচ ক্ৰীম আৰু ইফালে পনীৰখিনি যে মই কিউব কৰি থৈ দিছিলোঁ, এতিয়া এইখিনি মই ইয়াতে দি দিলোঁ। এতিয়া ভালকৈ মই এইখিনি লৰাই দিম আৰু 5-10 মিনিট এনেদৰে মই ঢাকি দিম। এখন ঢাকনি দি ঢাকি দি তাৰপিছত মই আপোনালোকক দেখুৱাম। 10 মিনিট পিছতহে এয়া হৈ উঠিব। হৈ গ'ল। সেই গতিকে মই অলপমান গৰম মছলা দি দিলোঁ। আৰু আপোনালোকে বেছি গ্ৰেভি খাব বিচাৰিলে পানীটো বেছিকৈ দিব, আৰু কম গ্ৰেভি খাব বিচাৰিলে কমকৈ দিব। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। আপোনালোকে চাগে দেখিবলৈ পাইছে কেনেকুৱা হৈছে। মই ইয়াতে অলপমান ক্ৰীম দি দিছোঁ। আপোনালোকৰ তাতে যদি কিবা কাৰণত মগজ নাই ধৰি লওক, আৰু আলমণ্ড বাদাম নাই আৰু কাজু বাদামো নাই, তেতিয়াহ'লে আপোনালোকে আফুগুটিও ব্যৱহাৰ কৰিব পাৰে। আফুগুটিটো খাই বহুত টেষ্টি হয়। আপোনালোকে বনাই খাই চাব। খাই চাই কেনে পাৰি মোক জনাবলৈ নাপাহৰিব। আৰু ইয়াতে নাৰিকল দিলেও এটা বেলেগ টেষ্ট হয়, সেই গতিকে মই নাৰিকলটো ব্যৱহাৰ কৰিছোঁ। কিবা কাৰণত যদি নাৰিকল নাথাকে তেতিয়াহ'লে নিদিলেও কোনো কথা নাই। আপোনালোকে ইয়াতে যে দিব লাগে সেইটো কথা নহয়। আৰু আপোনালোকে যদি পনীৰটো ফ্ৰাই কৰি খাই চাব বিচাৰে, ইয়াতে গ্ৰেভিত পনীৰটো ফ্ৰাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অলপমান তেলত ফ্ৰাই কৰি ল'ব, নতুবা বাটাৰত ফ্ৰাই কৰি ল'ব। কিন্তু আপোনালোকে হালধি তাতে নিদিব। হালধি ব্যৱহাৰ নকৰাকৈ আপোনালোকে ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰি গ্ৰেভিত দি দিব। খাই বহুত টেষ্টি হয়। মই তাৰমানে ফ্ৰাই কৰি খাই ইয়াতে মই ভাল নাপাওঁ, সেই গতিকে মই ফ্ৰাই কৰা নাই। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কিবা কাৰণত ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই নতুন ভিডিঅ'বোৰ দিলে আপোনালোকৰ তাতে নটিফিকেশ্যন গুচি যাব। সেই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।